আজি মই যেতিয়া ইনফৰমেশ্যন পাইছোঁ, খবৰ পাইছোঁ আজি বাবুৱে ইমান ধুনীয়াকৈ আঁকিছে, কিন্তু কথা কি গম পায়নে নাই? আজি কোনোবা বেলেগ ব্যক্তি যদি আঁকে 4-5 দিন, এসপ্তাহ 10 দিন লাগি যাব। 3 ঘণ্টাত বনাইছে। বেলেগ ফালে যাবলগীয়া আছে, 3 ঘণ্টাত বনাইছে বুলি মই শুনা পালোঁ বাহিৰত। শুনা পাওঁতে মই পাগল হৈ গ'লোঁ মানে। আৰু একদম একিউৰেট বনাইছে, একদম একিউৰেট। যি সৰু সৰু ল'ৰা ছোৱালী সকলোৱে আৰ্টৰ ওপৰত ইণ্টাৰেষ্ট আছে, আমাৰ বাবুৰ লগত জইন কৰিব পাৰে। মোৰ এটা নতুন গীতত বাবুক মই ভিডিঅ'ত লৈ আছোঁ মানে আঁকাৰ কাৰণে। ইমান ধুনীয়াকৈ আঁকিছে নহয়। আৰু দ্বিতীয় কথা মানে আমাৰ গোটেই গ্ৰুপৰ ফালৰ পৰা, টিমৰ ফালৰ পৰা বাবুৰ কাৰণে এইয়া কি বুলি কয়, কেনভাছৰ কাৰণে ষ্টেণ্ড থাকে নহয়, ড্ৰয়িং কৰিবৰ কাৰণে ষ্টেণ্ড। সেই ষ্টেণ্ডৰ লগত সেই কেনভাছ মই এওঁক উপহাৰ মই মোৰ ফালৰ পৰা